মুনামি কিটচেনলৈ সকলোকে নমস্কাৰ জনাই আজি আপোনালোকৰ মাজলৈ বাঁহৰ গাজা আচাৰৰ ৰেচিপি লৈ আহিছোঁ। এই আচাৰবিধ কেনেদৰে বনোৱা হৈছে তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মছলাবোৰ হ'ল নিমখ, হালধি, বগা সৰিয়হ, চফগুটি, জালুকৰ গুড়ি, জিৰা, ৰেড চিলি পাউডাৰ এপেকেট লৈছোঁ মই আৰু মিঠা। প্ৰথমে গাজাখিনি অলপ সিজাই ল'ব। গাজাখিনি সিজাই লওঁতে অলপ হালধি দি দিব, নিমখ অলপ দি দিব। গাজাখিনি বেছি সময় সিজাব নালাগে, আধা সিজা কৰিলেই হ'ব। এতিয়া এনেকৈ খৰাহী এটাত টুকি ল'ব। চালনী এখনত এনেদৰে ৰ'দত দি দিব। গাজা বেছি হ'লে 2 দিন আৰু কম হ'লে 1 দিন ৰ'দত দিলেই হ'ব। মছলাখিনি অলপ ভাজি ল'ব। তাৰপিছত মিক্সিত এনেদৰে গুড়ি কৰি ল'ব। মিঠাতেলখিনি গৰম কৰি ঠাণ্ডা হ'বলৈ দিব। ইয়াৰ শুকাই লোৱা গাজাখিনি মই 2 দিনৰ কাৰণে শুকাই লৈছিলোঁ, কম হ'লে এদিনতে শুকাই যায়। এতিয়া মই ইয়াত ঠাণ্ডা হৈ থকা মিঠাতেলখিনি ঢালি দিছোঁ। গুড়ি কৰি লোৱা মছলাখিনি ঢালি দিছোঁ। নিমখ, হালধি, জালুকৰ গুড়িখিনি, ৰেড চিলি পাউডাৰ, এতিয়া গোটেইখিনি সানি ল'ম। এনেদৰে ধুনীয়াকৈ সানি ল'ব। এতিয়া ইয়াত অকণমান ভিনেগাৰ দি দিছোঁ। সকলোখিনি সানি লোৱাৰ পিছত বৈয়াম এটাত ভৰাই থৈ দিব। এই গাজাৰ আচাৰবিধ আপোনালোকে 10 দিনমানৰ পিছতেই খাব পাৰিব আৰু মাজে মাজে ৰ'দত দি থাকিব। ৰ'দত দি থাকিলে আচাৰখিনি বহুত দিনলৈ ভাল হৈ থাকে। তেনেহ'লে আজিৰ ৰেচিপিটো চাই আপোনালোকে কেনে পালে? ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোক আগুৱাই লৈ যাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটোও দবাই দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।